নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে MD টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ অংকুৰণ কিতাপৰ পাঠ নং 12 মনোৰম মাজুলী পাঠ 2ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো আহা এতিয়া আমি আৰম্ভ কৰোঁ। 2 নম্বৰত আছে চোৱা, বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সভা আদিৰ উপৰিও মাজুলীত আৰু কি কি উৎসৱ পালন কৰা হয়? উত্তৰটো হ'ব বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সভা আদিৰ উপৰিও মাজুলীত আলি আই লৃগাং, ৰাস কেবাং, বাথৌ আদি উৎসৱ পালন কৰা হয়। 3 নম্বৰ আছে পাঠটো পঢ়া আৰু লিখা। ক নম্বৰত প্ৰশ্ন আছে, কি ক'বা? ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? উত্তৰটো চোৱা, কথাষাৰ বৰুৱা ছাৰে কৈছিল। হিমশিখৰে মাজুলীত মুঠতে কিমানখন সত্ৰ আছে সোধাত হিমশিখৰৰ প্ৰশ্নৰ উত্তৰ দি কথাখিনি বৰুৱা ছাৰে কৈছিল। এই কথাষাৰ হিমশিখৰে বৰুৱা ছাৰক সুধিছিল যে ছাৰ, মাজুলীত মুঠতে কিমান সত্ৰ আছে? তেতিয়া সেই কথাষাৰৰ প্ৰশ্নৰ উত্তৰ দি বৰুৱা ছাৰে এইটো কথাষাৰ কৈছিল। খ নম্বৰ চোৱা, বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে লিখিবলৈ দিছে। তো ইয়াত মই প্ৰথমে লিখিছোঁ চোৱা উত্তৰত আউনীআটী সত্ৰ। আউনীআটী সত্ৰ কিহৰ কাৰণে বিশিষ্ট? ইয়াত হয় কি, পালনাম আৰু অপ্সৰা নৃত্য এই সত্ৰৰ অৱদান। অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন বৰ্তনৰ বাবে বিখ্যাত। তাৰপিছত আছে বেঙেনাআটী সত্ৰ। এই সত্ৰত খাচীপাতৰ পুথি, হাতী দাঁতৰ বিভিন্ন অলংকাৰ, হাতী দাঁতৰ পাটি আদি সংৰক্ষিত হৈ আছে। কমলাবাৰী সত্ৰ। এই সত্ৰ শিল্প, সাহিত্য আৰু নানান ক্ষত্ৰিয় শৈলীৰ সংৰক্ষণথলী। তাৰপিছত আছে চামগুৰি সত্ৰ। ভাওনাৰ বিভিন্ন চৰিত্ৰৰ মুখাবোৰৰ বাবে বিশিষ্ট অৱদান আছে। চামগুৰি সত্ৰত ভাওনাৰ মুখা পিন্ধি যে ভাওনা কৰে, সেই তাৰ বাবে বিশিষ্ট অৱদান আছে। গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰত ইয়াত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষিত হৈ আছে। আহোম ৰজাসকলে যি বৰটোপবোৰ ব্যৱহাৰ কৰিছিল সেইবোৰ তাত সংৰক্ষিত হৈ আছে। 6 নম্বৰ আছে মাজুলীৰ বিষয়ে 10টা বাক্য লিখিব লাগে। তো উত্তৰ চোৱা, ক নম্বৰতে লিখিছোঁ, মাজুলীৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ হ'ল মাজুলী। খ নম্বৰ হ'ল মাজুলীত বৰ্তমান 22খন সত্ৰ আছে। এতিয়া বানপানী গৰাখহনীয়া এইবোৰ ভাঙি পেলাইছে। আগতে ইয়াত মুঠতে 65খন সত্ৰ আছিলে, বৰ্তমান 22খনহে আছে। গ নম্বৰ, মাজুলীক সত্ৰ নগৰী বুলি কোৱা হয়। ঘ নম্বৰ, মাজুলীত প্ৰতি বছৰে দেশী বিদেশী পৰ্যটক আহে। মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। বসন্তকালত মাজুলীত বহুতো পৰিভ্ৰমী চৰাই আহে। বানপানী আৰু গৰাখহনীয়া মাজুলীৰ জ্বলন্ত সমস্যা। ইয়াত প্ৰতি বছৰে বানপানী গৰাখহনীয়া হৈয়ে থাকে। মাজুলীত বাস কৰা মিচিংসকলে চাংঘৰত থাকে। মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোৰম। মাজুলীলৈ আহ-যাহ কৰিবলৈ জলপথৰ বাহিৰে অন্য ব্যৱস্থা নাই। এই 10টা মই বাক্য লিখি দিছোঁ, তোমালোকে আৰু বেলেগো লিখিব পাৰা। চেষ্টা কৰিবা আৰু বেলেগকৈ আৰু লিখিবলৈ। এতিয়া 7 নম্বৰ চোৱা, উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্য পূৰ কৰা। ক নম্বৰ আছে, ছাৰ আপোনাৰ দেউতাক কোন আছিল? তো যিবোৰ ৰঙাকৈ লিখি দিছোঁ এইবোৰ হ'ল খালী ঠাই আছিলে। তো ৰঙাবোৰ ইয়াৰ এনচাৰ হয়। তো ইয়াত খালী ঠাইত হ'ব ক, ছাৰ আপোনাৰ দেউতাক কোন আছিল? খ নম্বৰ, গগৈ বাইদেৱে ক'লে, তগৰ
তোমাৰ মা ডেছ আহিছে। ইয়াত হ'ব ৰত আকাৰ, তাৰমানে হ'ব তোমাৰ মাৰা আহিছে। গ নম্বৰ, তোৰ ককা ডেছ ৰ বয়স কিমান হ'ল? তো উত্তৰটো হ'ব ইয়াত তোৰ ককাৰাৰ বয়স কিমান হ'ল? ঘ নম্বৰ, তোমাৰ পেহী ডেছ ক চিনি পাওঁ। ইয়াত হ'ব এৰা। সম্পূৰ্ণ বাক্যটো পঢ়ি দিছোঁ চোৱা। তোমাৰ পেহীয়েৰাক চিনি পাওঁ। ঙ নম্বৰ, প্ৰভাতৰ আইতা ডেছ আহিব। উত্তৰটো হ'ব ক প্ৰভাতৰ আইতাক আহিব। 8 নম্বৰত আছে পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াত কিছুমান পাঠটোত জুৰীয়া শব্দ আছে, সেইবোৰ লিখিব লাগে। ইয়াত মই কেইটামান লিখিছোঁ চোৱা। খলা বমা, বাচন বৰ্তন, হাত ভৰি, জা জলপান, খোৱা লোৱা, ছাত্ৰ ছাত্ৰী, উঠা নমা, জিৰাই শিতাই আদি। আৰু থাকিব পাৰে, তোমালোকে চাই পেলাই লিখিবা, চেষ্টা কৰিবা। 9 নম্বৰ, বাক্য সাজা। কি আছে? পৰিভ্ৰমী, কুলি এবিধ পৰিভ্ৰমী চৰাই। ৰহন, আবেলিৰ বেলিয়ে আমাৰ গাঁৱত ৰহন খান্দিছে। সংৰক্ষণ, চৰকাৰে লুপ্তপ্ৰায়ী প্ৰাণীৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। মণিকূট, গাঁৱৰ ৰাইজে নামঘৰৰ মণিকূটত বিগ্ৰহ স্থাপন কৰিছে। শিৰলু, নাঙলৰ শিৰলুৰ দৰে ফেৰীখনে পানী কাটি কাটি আগুৱাই গৈছে। মায়াময়, মাজুলীৰ মায়াময় দৃশ্যই পৰ্যটকক আকৰ্ষিত কৰে। কিৰিলি, গছৰ ডালত বহি চৰায়ে কিৰিলি পাৰি আছে। তাৰপিছত 10 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। উত্তৰ চোৱা। পৃথিৱী, পৃথিৱীৰ সমাৰ্থক শব্দ মানে সমাৰ্থক শব্দ হ'ল একে অৰ্থ বুজোৱা শব্দ। তো পৃথিৱীৰ সমাৰ্থক শব্দ ধৰণী, ধৰিত্ৰী, ধৰা, এনেকৈ হ'ব। সুচল মানে সচ্ছল, আনন্দ, সুখ, ফূৰ্তি, লেখীয়া, দৰে, চুই, স্পৰ্শ কৰি, শেষ, অন্ত বা সমাপ্ত। বিখ্যাত সমাৰ্থক হ'ব প্ৰখ্যাত বা জনাজাত। নিশা, সমাৰ্থক শব্দ হ'ব ৰাতি, ৰজনী। ঠিক আছে। তাৰপিছত 14 নম্বৰত আছে চোৱা। ক বৰপেটা ধামক কিহৰ লগত তুলনা কৰিছে? উত্তৰটো হ'ব বৰপেটা ধামক অসমৰ কাশীপুৰী আৰু দ্বাৰকাৰ মথুৰাপুৰীৰ লগত তুলনা কৰিছে। খ নম্বৰ, কবিয়ে বাটৰুৱাক কি শুনি যাবৰ বাবে কৈছে? উত্তৰটো হ'ব কবিয়ে বাটৰুৱাক হৰিগুণ নাম শুনি যাবৰ বাবে কৈছে। গ নম্বৰ, কবিয়ে কাষ চাপি কি চাই যাবলৈ কৈছে? উত্তৰটো হ'ব কবিয়ে সুখী দুখী পাপী তাপী সকলোকে হৰিভক্ত মানৱৰ মহামিলন চাই যাবলৈ কৈছে। ঘ নম্বৰ, কবিয়ে ক'ত সকলো সমান বুলি কৈছে? উত্তৰটো হ'ব কবিয়ে হৰিভক্ত সকলো সমান বুলি কৈছে। তো এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি ইয়াতে সমাপ্ত হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল লাগে তোমালোকে ভিডিঅ'টো লাইক কৰিবা, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।